আমাৰ উন্নয়নৰ কাৰণে প্ৰমোদ বড়োক আমাক লাগিব। শিক্ষা ক্ষেত্ৰৰ উন্নয়নৰ বাবে প্ৰমোদ বড়োক লাগে। চিকিৎসা ক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰমোদ বড়ো ছাৰক লাগে। ক্ৰীড়া ক্ষেত্ৰত উন্নয়নৰ কাৰণে আমাক প্ৰমোদ বড়োক লাগে। ৰাস্তা পদূলি উন্নয়ন বাবে প্ৰমোদ বড়ো ছাৰক সদায় লাগে আমাক। আমি মহিলাসকলক আগবঢ়াই নিবক লাগি প্ৰমোদ বড়োক লাগে। শান্তি বজাই ৰাখিবলৈ প্ৰগতিৰ সপোন দেখিবলৈ হ'লে আমাক প্ৰমোদ ছাৰক লাগে। নমস্কাৰ, বৰ শ্ৰদ্ধাৰ তামোলপুৰবাসী ৰাইজ, 5 বছৰ আগত আপোনালোকে মোক নিৰ্বাচনত জিকাই সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাম কৰিবলৈ সুযোগ দিছিলে। অনাগত দিনত তামোলপুৰখন অসমৰ ভিতৰতে এখন জাকত জিলিকা জিলা হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণেই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকৰ দুখে সুখে মই সদায় আছোঁ, আপোনালোকৰ লগত মই সদায় আছোঁ। অনাগত দিনতো মই সদায় থাকিম আৰু আপোনালোকৰ কাৰণে সদায় সেৱা কৰি যাওঁ। নমস্কাৰ।